Hello everyone. আজি 16 আগষ্ট আজি মই কৈছিলোঁ মই ছেকেণ্ড ব্লগ দিম বুলি আপোনালোকক আজি ব্লগ ছেকেণ্ড ব্লগ নহয় চৰি মানে বাৰ্থডে পাৰ্ট 2 আৰু সেইটো আজি মই এতিয়া আজি অকণমান বতৰটো খুব বেয়া কৰিলে অকণমান নহয় সেইটো কাৰণে অকণমান মনটো বেয়াও লাগিছে এইটোক চাওক ৰিয়ানক চাওক ৰিয়ানে ভিতৰতে ছাতি তাতি লৈ ঘূৰি ফুৰিছে একচুৱেলি কি হ'ল নৱ মই আপোনালোকক আগৰ ব্লগটোত কৈছিলোঁ যদি কোনোবাই চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আপোনালোকে চাই ল'ব আগৰ ব্লগত কৈছিলোঁ যে নৱ মন্দিৰ যাব বুলি ৰাতিপুৱা আৰু ময়ো যাম বুলি মোৰ মন আছিলে কিন্তু ৰিয়ানৰ কাৰণে অকণ ভয় লাগিলে যিহেতু আজি শাওনৰ শেষৰ সোমবাৰটো আৰু মানুহ বহুত হ'ব পাৰে তাত তাৰপিছত সেইটো কাৰণে মই ৰিয়ানৰ কাৰণে নগ'লোঁ আৰু ৰিয়ান শুইও আছিলে এৰি থৈ যাব বেয়া লাগিলে নৱ গ'ল কিন্তু সি আজি আকৌ অকলে গ'ল কাৰণে গাড়ী নিনিলে বাইকত গ'ল আৰু এতিয়া মানে ইয়াত দুপাল পিঠা বৰষুণ সি চাগে তিতিলে মানে বেয়াও লাগিছে আজি তাৰপিছত সেয়াই আৰু মই বোলো ব্লগটো ষ্টাৰ্ট কৰি দিওঁ চাওঁ সি আহি পালে কি কৰে তাক মই অকণমান তাত ভিডিঅ' কৰিব কৈছোঁ কিন্তু এইটো বতৰত সি ভিডিঅ' কৰিব পাৰিব নাই নাজানো সি চাগে চাকিব সি গুচিয়েহে আহিব আৰু বাকী আজি ওলাই যাম বুলি ভাবিছিলোঁ কিন্তু বতৰটো বহুত বেছি বেয়া সেইকাৰণে ওলায়ো চাগে আজি ক'ত যোৱা হ'ব আৰু মানে ঘৰতে কি কৰোঁ মই কিবা একো নবনাওঁ তেনেকৈ চিম্পুলকৈ কিবা এটা বনাম তাকে আপোনালোকক দেখুৱাম চাই থাকিব আজি ব্লগটো ইমান বেছি বৰষুণ দিছে চাওক এয়া বহুত ডাঙৰ বৰষুণ আৰু ইয়ানে যে ইমান চিঞৰিছে নহয় ছাতি তাতি লৈ এয়া নৱ গৈছিলে যোৰহাটৰ ৰিচাৰ্চৰ শিৱ মন্দিৰলৈ কিন্তু বহুত বৰষুণ আৰু বহুত বেছি ভিৰ হোৱাৰ কাৰণে সি ভিডিঅ' কৰিব নোৱাৰিলে যিকণ কৰিলে তাকে মই আপোনালোকক জাষ্ট দেখুৱাই দিছোঁ আৰু এতিয়া আহিছোঁ মই পায়স বনাবলৈ এতিয়া 11:30 বাজিলে বহুত দেৰি হৈ গ'ল বোলো পায়সখিনি বনাই মই গোঁসাই ঘৰত দি লওঁ কিন্তু বহুত দেৰি হৈ গ'ল অলৰেডি নৱ আহি পাইছেহি এতিয়া অকণমান ৰ'দ মানে কি আৰু বৰষুণটো ৰখিছে কিন্তু আজি বোলে ইমান ভিৰ নহয় আৰু বতৰটো বৰদাও ভাল নহয় বৰষুণ আকৌ দিবও পাৰে সেইটো কাৰণে আমি ক'তো আজি ওলাই নাযাওঁ ওলাই যোৱাৰ প্লেনটো আমি পিছলৈ থ'লোঁ হয়তো কাইলৈ পৰহিলৈ এদিন ক'ৰবাত যাম আৰু আজি নাযাওঁ আৰু আজি ঘৰতে মোৰ মানে ভতিজা মোৰ কাজিনৰ ছোৱালী তাইও আহিছে আজি আমাৰ ঘৰলৈ কাৰণে তাহাঁতি অহাৰ কাৰণেও মানে আজি নাযাওঁ আৰু ঘৰতে যি পাৰোঁ কৰিম আৰু এতিয়া মই পায়সখিনি বনাই লওঁগৈ যাওঁ বহুত দেৰি হৈছে অলৰেডি মই গাখীৰখিনি উঠাই থৈছোঁ অলৰেডি তো গাখীৰখিনি উতলিছে এতিয়া মই চাউলখিনি দি পায়সখিনি বনাই লওঁ তাৰপিছত মই গোঁসাই ঘৰ যাওঁ গোঁসাই ঘৰত গৈ পেলাই আগবঢ়াই থৈ আহোঁগৈ যাওঁ এতিয়া পায়স ৰেডি হৈছে আৰু মানে চাউলখিনি অলম'ষ্ট সিজিলে আৰু অলপ দেৰি পিছত হৈ যাব আৰু এতিয়া মোৰ সেইখিনি হ'লেই আৰু পায়সখিনি এতিয়া মই সেইখিনিত অকণমান চেনি দি পেলাই চেনি দিলে পানীটো এৰে যে সেইটো কাৰণে আৰু অকণমান উতলিবলৈ দি থৈ আহিছোঁ এতিয়া মই আহিছোঁ কলপাত কাটিবলৈ বেলেগ যায় তললৈ কলপাত কাটিবলৈ মই আহিছোঁ ওপৰলৈ আমাৰ মানে ওপৰতহে তলত আছে কিন্তু তললৈ মোৰ এতিয়া যাব মন যোৱা নাই ওপৰত জেগাতে আছে কলপাতটো সেইটো কাৰণে ওপৰতে মই কলপাত অকণমান ছিঙি লওঁ এতিয়া এখন কলপাত পাই গ'লোঁ কলপাতখন এতিয়া গোঁসাই ঘৰতে থৈ যাওঁ এখন মই আহিম মই আকৌ পায়সখিনি লৈ আহোঁগৈ যাওঁ এতিয়া চাকি এগছ এই গোটেই কামখিনি মই সোঁ হাতেৰে কৰিছোঁ মানে মোৰ কেমেৰাটো ফ্ৰণ্ট কেমেৰা ৰেকৰ্ডিং কৰাৰ কাৰণে কামখিনি মানে বাওঁ হাত দি কৰাৰ নিচিনা লাগিছে কোনোবাই ভাবিব পাৰে কাৰণে মই এতিয়া ভইচ অভাৰ দি কথাখিনি কৈ দিছোঁ এবাৰ
পায়সখন দিলোঁ, চাকি গছ আগবঢ়ালোঁ। এতিয়া মনটো সঁচাকৈ ভাল লাগিছে, খুব ভাল লাগিছে এতিয়া মনটো। অকণমান দেৰি হ'ল আৰু 12টাই বাজিলে, 12টালৈ 5 মিনিট আছে। তথাপিও কৰি মেলি আজৰি হ'লোঁ এতিয়া। ইয়ানটো এতিয়া নাহে। কোঁৱৰী ফালে চাই হাই কৈ দে। কোঁৱৰী তই এইফালে বাজিলে। জুন 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 কোন আহিছে চাওক আজি আমাৰ ঘৰলৈ। এইজনী মোৰ ভতিজা কোঁৱৰী। আহা তুমি মোৰ ওচৰত আহা, মই লৈ আহিম আহা। ৰিয়ানক চাওক, ৰিয়ানৰ দৌৰটো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। ৰিয়ানৰ কি ভয়। এয়া ৰিয়ান আহি, ৰিয়ান আৰু ৰিয়ানৰ ফ্ৰেণ্ড সুমন পাৰ্টি কৰিছে ন, পাপাৰ বাৰ্থডে চেলিব্ৰেট। এতিয়া আমি চবেই আবেলি চাহ খাব লৈছোঁ, কিন্তু বাৰ্থডে বয় আমাৰ লগত নাই। আজি বাৰ্থডে বয় আপোনালোকক দেখুৱাব পৰা নাই, মানে হেৰি নায়েই, ক'ৰবাত ঘূৰি ফুৰিছে। এতিয়া আহিব, পিছে আহি পেলাই আহিলে আপোনালোকক দেখুৱাম। এতিয়া আমি মঠনি বনাইছিলোঁ পায়স, সেয়া খাই লওঁ, চবকে খাবলৈ দিওঁ। ৰিয়ান পৰিলে ধাপকৈ পৰিলে, কিন্তু একো নহয় বুলিয়ে কৈছে, নিজে পৰিলে দুখ নাপায় সি। ঠিক আছে, এতিয়া আমি পায়স খাই লওঁ। এইজনী মোৰ ফ্ৰেণ্ড বাবলি, তাইকো পায়স খাব, তাই খোজকাঢ়িব গৈছিলে, আহি সোমালে আৰু ইহঁতকো দিছোঁ খাবলৈ। বাবলি সেইদিনাখন সত্যনাৰায়ণ পূজা গৈছিলোঁ যে তাহাঁতৰ ঘৰত, তাই যে ভিডিঅ'ত নোলাওঁ বুলি কৈছিলে, সেইটো কাৰণে মই এনেকৈ মনে কৰি থৈছোঁ অলপ ভিডিঅ'। এই ৰিয়ানে এতিয়া তেনেকৈ উলিয়াই নিদিবা। বা গিফ্ট দিছে দেই পাপাক একদম। টি চাৰ্টটো এইফালে দেখুৱাই দে, এইফালে নকওঁ, দেখুৱাই দে। বা যোৱা পাপাক চুমা এটা দি দিয়া যোৱা। এইটো টি চাৰ্ট ৰিয়ানৰ চইচ, আৰু মায়ে দিয়া টি চাৰ্টটো দেখুৱাই দিয়া এইফালে। এটা মই দিছোঁ, এইটো মই দিয়া গিফ্ট, আগতে পিন্ধি মেলি। এইবোৰ কি আকৌ, সেইটো দেখুৱাই দিয়া। এইটো মাহঁতে দিছে, দাদাহঁতে। মানে আজি নৱদা টি চাৰ্ট আৰু ইয়াত মজা। এইখন কাৰ্ডো ৰিয়ানে বনাইছিলে নবলে। মই আপোনালোকক দেখুৱাই দিছোঁ, কিয়নো এইবাৰ সি মোৰ অলপো হেল্প নোলোৱাকৈ নিজেই বনাইছে। খালী স্পেলিংকেইটাহে মোৰ পৰা সুধি লৈছে। গিফ্ট লৈ আহিছে। কি হাতেদি নিজে বনাইছে, দেখুৱাই দিয়া। তাই হাতেদি নিজে বনাইছে কিবা এটা। সেইটো তাই কিবা পেন ষ্টেণ্ড দেই। এইটো পেন ষ্টেণ্ড নেকি? পেন থ'বলৈ নেকি? পেনটো পেইণ্ট কৰি দিছে। অঁ, আৰু জুচ এটাও দিছে দেই, ৰিধি একদম। বা থেংক ইউ। ৰিধিবালৈ যে কিবা এটা আনি থৈছিলে, আনি দি দিয়া। এতিয়া মই চিকেন বনাব আহিছোঁ। চিকেন মানে মই বিৰিয়ানী বনাম আজি, সেইটো কাৰণে এতিয়া চিকেনখিনি বনাব আহিছোঁ। এয়া চিকেন মেৰিনেট কৰি থৈছিলোঁ আগতে, দেখুৱাই আছোঁ। এইখিনি চিকেন আগতে মেৰিনেট কৰি থৈছিলোঁ, ৰেচিপি দিয়া নাই আৰু কি দেখুৱাম। তাৰপাছত এতিয়া এয়া পিঁয়াজবোৰ, চিকেনৰ কাৰণে পিঁয়াজ ভাজিছোঁ। এতিয়া মই চিকেনখিনি বহাই, তাৰপিছত তেনেকৈ বনাম আৰু। জানেই বিৰিয়ানী বনাবলৈ। এইখিনি চাউল সিজাই থৈ দিছোঁ, 70% সিজাই থৈছোঁ আৰু। বিৰিয়ানী বনোৱাৰ ৰেচিপি নিদিওঁ আৰু দেই, চবেই বিৰিয়ানী বনাব জানেই, আৰু এইবোৰ ৰেচিপি দিলে মই গালিহে খাম চবৰ পৰা। সেইটো কাৰণে ৰেচিপি দিয়া নাই, জাষ্ট মই বনাব আহিছোঁ যে, সেইটোকে আপোনালোকক জনাইছোঁ। আজি বিশেষ একো নবনাওঁ, এয়া চিকেন বিৰিয়ানী বনাম, আৰু লগত চিকেন গ্ৰেভি থাকিব এটা, সেয়াই আৰু একো নবনাওঁ আজি। একদম ইমান গৰম নহয়, বনাব মনো যোৱা নাই। খালি এটা বেয়া লাগিছে, আজি বাবলি সেইদিনাখন যে মই আপোনালোকক কৈছিলোঁ মোৰ লগৰজনী, আৰু এতিয়া যে দেখুৱাইছিলোঁ, তাই আহিছে মানে তাইক খোজকাঢ়িব আহিছিলে। তাইক আমি মাতি পেলাই জোৰ কৰি ঘৰত আহিব ক'লোঁ। তাই বেচেৰি আহিলে, আৰু তাইক আমি খুব জোৰ কৰিলোঁ যে একদম ভাত চাত আজি ইয়াতে ভাত খাবি ক'লোঁ। কিন্তু এতিয়া গম পাইছোঁ যে আজি সোমবাৰ, তাই মাছ মাংস একো নাখায়, আৰু আজি পনীৰো নাই, একো নাই। কণী তাই একদম নিৰামিষ, আৰু তথাপি তাই কৈছিলে নাখাওঁ একদম জোৰ কৰিছোঁ, হ'ব যি আছে তাকে খাবি আৰু নিৰামিষ। এতিয়া মই এইখিনি বনাই লওঁ।
এতিয়া ইহঁত তিনিটাই খুব গান এটা বজাই লৈ নাচিছে, খুব ধুনীয়া গান এটাত টিকলি দুজনীয়ে নাচি আছিলে, তাৰ মাজতে কিন্তু ৰিয়ানে পূৰা ডিষ্টাৰ্ব দিছে তাহাঁতক। ৰিয়ানৰটো গাত মানে পূৰা ল'ৰা মানুহৰ গুণ পূৰা আছে আৰু কোনো মানে হেৰি, তাহাঁত দুজনী ইমান ধুনীয়া নাচি আছে, সি চাওকচোন কেনেকৈ দিগদাৰ দি আছে গৈ। আৰু ইমান ধুনীয়া গান তাত নাচি আছিলে নহয় দুইজনীয়ে ধুনীয়াকৈ, কিন্তু কপিৰাইট লাগি যোৱাৰ ভয়তে মই গানটো মিউট কৰি পেলাই বেলেগ এটা মিউজিক মানে দি দিছোঁ আৰু এডিট কৰি পেলাই। এইটো মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল, চাওক এতিয়া। দেখিবলৈতো ধুনীয়া লাগিছে, খাবলৈ কি হৈছে নাজানো, কিন্তু এতিয়া মই উলিয়াই পেলাই চবকে খাব দিলেহে গম পাম, কিন্তু দেখিবলৈ ধুনীয়া লাগিছে, মানে মই ছেটিছফাইড আৰু পূৰা। এতিয়া হৈ গ'ল, এতিয়া চবকে খাবলৈ দিওঁগৈ। এইটো মোৰ কেকটো আপোনালোকক কৈছিলোঁ যে জিমৰ থিমৰ হ'ব, গম পাইছেনে বাৰু কি হয়? এইটো বাইচেপ নে কি ৰিয়ান? হ'ব, এইটো বাইচেপ নে ট্ৰাইচেপ? এইফালটো ট্ৰাইচেপ। অঁ, মই যে এইটোতো কনফিউজ, চাওকচোন। নব কেনেকুৱা লাগিছে কেকটো? কৈ দিয়া কেনেকুৱা লাগিছে। বঢ়িয়া হৈছে। ভাল পাইছা? সঁচাই ভাল পাইছা নে? অঁ, খাবলৈ কেনেকুৱা হৈছে নাজানো, দেখি পচন্দ কৰিছোঁ বুলি কৈছে আৰু। আজি একো নাই, আজি অকল এয়া বিৰিয়ানী আৰু চিকেন গ্ৰেভি, আৰু একো নাই আৰু আজি। আৰু এটা কেক কাটিব, সেয়াই। হ'ব, ফটো এখন তোলা, এয়া এই গোটেইটো বস্তুটো। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ নব, হেপী বাৰ্থডে। ময়ো ওলাই আছোঁ, মই নহ'লে নোলামে নহয়। খানা উঠিয়াই লৈ দেই, তাই আজি নিৰামিষ হৈ গ'ল আৰু আজি বাৰ্থডে ফিনিছ। তাই ওলাব লাজ কৰিছে, তাইক সেইটো কাৰণে মই উলিয়াই দিছোঁ, তাই ওলাব লাজ কৰিছে। তাইক ইমান ধুনীয়া লাগিছে, তাই এনেই তাই বেয়া লাগিছে বুলি কৈছে। খাই আছে দিয়ক। নব কোৱা, কেকটো কেনেকুৱা লাগিলে? ভাল খাবলৈ নে দেখিবলৈ? থেংক ইউ। হৈ গ'ল, ৰিয়ানে কৈছে এতিয়া নিজৰ ভাল লাগিছে, ছাকচেছ। কেকটো খাবলৈ ভাল হৈছে বাৰু, কিন্তু দেখিবলৈ মই পচন্দ কৰিছোঁ দেই। খালি অকণমান এটা মানে প্ৰব্লেম থাকিলে আৰু, সেইটো মই গম পাইছোঁ নিজে বাৰু। বাকী আজি দিনটো ভালে ভালে গ'ল, মানে বিশেষ একো কৰিব নোৱাৰিলোঁ, কিন্তু এইকণে কিবা এটা ভাল লাগিলে। আৰু ইমান ৰঙা লাগিছে লিপষ্টিকটো। এতিয়া চবকে খাবলৈ দি লওঁ মই, কাৰণ মানে বাচ্ছাকেইটাক এটলিষ্ট খাব দি লওঁ, আৰু বাবলিকো দি লওঁ, তাই সোনকালে যাম বুলি কৈছে যিহেতু। খাবলৈ দি লওঁ, ঠিক আছে। অলপ পিছত আপোনালোকক লগ পাম, নিজে খাওঁতে এবাৰ লগ পাম আৰু খাবলৈ কেনেকুৱা হৈছে ক'ম আকৌ। এয়া এতিয়া আমাৰ চবতকৈ স্পেচিয়েল গেষ্টকেইটা খাই আছে। কেনেকুৱা হৈছে খাবলৈ? থেংক ইউ। সুমন কেনেকুৱা হৈছে? খাই আছে, মা ইন্দিৰা চাই কেনেকুৱা হৈছে বা? এইটো ৰিয়ান আকৌ বহিছে চাওক খাবলৈ। এয়া নব, আমি পূৰা গা পা ধুই একদম ফ্ৰেছ হৈ চব খাবলৈ বহিছোঁ, মানে আৰামত খাম আৰু। এয়া ল'লোঁ এতিয়া, এতিয়া খাই চাওঁ, চবেই খাই পেলাই ভাল পাইছে, মই খোৱা নাই, এতিয়া খাম আৰু ভাবিছোঁ আজি ব্লগটো এতিয়া ইয়াতে এণ্ড কৰি লওঁ। আৰু যদি আজি ব্লগটো চাই ভাল পালে তেন্তে কি কৰিব কৈ দিয়া, নব কৈ দিয়া। ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। অঁ, আগৰ ভিডিঅ'টো আৰু মানে ব্লগ যোনটো পাৰ্ট 1 সেইটো ডেছক্ৰিপশ্যন বক্সত সঁচাকৈ মই লিংকটো দি দিম, সেইটো আপোনালোকে চাই ল'ব। আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, বাই বাই।